আজি দুপৰীয়া আহাৰ খাবলৈ আৰম্ভ কৰিছো ৰাইজসকল আৰু আজিনো কি লৈ লৈছো আপোনালোকক দেখুৱাইছো এয়া দেখিছে নহয় সালাড আছে এইপিনে আছে ঢেকীয়া চব্জি ঢেকীয়াখিনি কালি আধা বাকি থাকি গ'ল সেইটো কাৰণে আজি বনাই ললো এইপিনে নেমু টেঙা এইপিনে আছে জলকীয়া আৰু আছে লগত এইপিনে ঔটেঙা বিলাহী ঔটেঙা জিকা আলু আৰু জলকীয়া নহৰু দি পিনে বইল বনাই দিলো ইয়া মাছ আছে লগত আৰু এতিয়া খাবলৈ আৰম্ভ কৰো আপোনালোকে খালে নে নাই যদি খোৱা নাই খাই লওক ময়ো খাবলৈ এতিয়া আৰম্ভ কৰিছো আৰু ইয়া জুল লৈ লৈছো মানে ঔটেঙা জিকা জুল বনাইছে ঢেকীয়া পুৰা ফ্ৰাই হৈ গ'ল আৰু কোমলীয়া ঔটেঙা জিকা এইকেইদিন খাব আৰু এইকেইদিন ঢেকীয়াখিনিও পুৰা কণী হৈছে মানে খাবলৈ ইমানেই মিঠা মিঠা আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰি দিছো যদি ভাল লাগে লাইক কমেন্ট কৰিব আৰু যিসকলে নতুনকৈ মোৰ পেজটো চাই আছে তেওঁলোকে পেজটো ফলো কৰি দিবলৈ নাপাহৰিব আৰু শেষলৈকে চাই থকাৰ বাবে সকলোৰে ধন্যবাদ